हेलो नमस्कार अस्सलामु आलैकुम की खबर आपनालोকৰ आशा কৰিছো খবৰ নিশ্চয় ভালে মোৰো পিছে ভালে আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত হাজিৰ হৈ গলো আৰু ভিডিওটো সম্পূৰ্ণ চাও বুলি আশা ৰাখিছো আৰু এটো মই বনাইছিলো লেমন টি আৰু চিৰা ভাজি পাছত আৰু বুটু অলপ ভাজি দিলো পাপৰ এটা ভাজি এফালে হানি লৈছো এতিয়া আমি খাম তাৰ পিছত এইফালে বনাবলৈ লৈ ললো পুৰিৰ কাৰণে আটাটো মঠি ললো আৰু এফালে বুট দাইল সব তিয়াই লৈছিলো আজি এটো দি অলপ ঘুগুনি নিচিনা বনাম সো চাই থাকক ভিডিওটো সম্পূৰ্ণ আটো স্নাৰাই ধুই দিলে সাফা কৰি দিলে আৰু এতিয়া মই বহাম আপোনালোকক অলপ দেখাই দিছো ভালকে ধুই লৈছো এফালে গুটেখিনি জুগাৰ কৰি লোৱা হৈ গৈছিলে এফালে কুকাৰো পাতি দিলো আৰু এতিয়া কুকাৰত দি দিম তেল আৰু মোবাইল ধৰা মানুহজন ঠিক নাছিলে সেই কাৰণে এনেকা আন্ধাৰ হৈছে আৰু এটো এতিয়া দি দিলো মই হেৰি জিৰা কেটামান জিৰা দি দিলো এটো চাইছে তাৰ পিছত দি দিছো পিয়াজটো ভাজি লম এতিয়া ফলে ভাজি আছো চাই থাকক এটো চাইছে ভাজি আছো ভালকে আকৌ এবাৰ লৰাই দি আছো চাইছে আৰু ভিডিও যেহেতু বনোৱা হোৱা নাই বহুত দিন ধৰি গাটো ইমান ভাল নাথাকে এই কাৰণে বনোৱা নাছিলো আৰু সকলোৱে আকৌ আগৰ নিচিনা মৰম দিব বুলি ভাবিছো এফালে গুটে মছলাখিনি মই জুগাৰ কৰি লৈছিলো লৈ এতিয়া এটাকে দি দিম এফালে ৰংগুৰি দি আছো এটো দিলো এটা জিৰা গুড়িও দি দিছো এফালে স্নাৰাই লৰাই আছে মই এফালে দি আছো এটো জলকীয়া গুড়িও দি দিলো এতিয়া ভালকে মছলাটো মজাই লম অলপ পানী দি তাইছে এতিয়া বুটখিনি দি দিম গেন্দা জন্ম হয় কুমাৰ পৰিমাণ মতে পানী দি দিলো দি এতিয়া এটা চিটি মৰাই লম কাৰণ তিয়াই ৰাখিছিলো বুটখিনি যেহেতু অলপ নৰম হৈ গ'ল আৰু এফালে মই হেৰি পুৰিৰ কাৰণে এফালে চাক মুঠি লৈ আছো মুঠি লৈ এফালে মই এটাকে বেলি লম এটো চাইছে নাচাই লাজ কৰিছে আৰু পাছত আমি অলপ লৰাই কৰিলো এফালে বেলা হৈ গৈছিলে এতিয়া আমি ভাজি লম এটো খোলা নাছিলে দেখা বহুত ধুনীয়াকে ফুলছে তেলটো গৰমে হোৱা নাছিলে আমি দি দিলো চাই থাকিব আৰু ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এতিয়া বড় ভিডিও বনাবলৈ আকৌ ষ্টাৰ্ট কৰি দিম ভাবিছো সাপোৰ্ট কৰিব আপোনালোকেও চাইছে পুৰি মই ভাজি লৈছিলো গুটিখিনি তাৰপিছত আমাৰ ঘৰৰ পৰা অলপ পোলাও দি পঠিয়াইছিলে আৰু ইফালে ব্ৰইলাৰৰ মাংস অলপ আছিলে আৰু এটো চাক আমাৰ গছৰে ধুনিয়া আৰু পিয়াজ অলপ কাটি ওপৰত দি দিলো কাৰণ তুমি খালে ভাল লাগে ইফালে মিষ্টাৰো খাই আছে এটো আৰু পিছত আমি দুটামান ফটো মাৰিছিলো সেইখিনিও এড কৰি দিলো আৰু ভিডিওটো চাই কেনে পালে হেকত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছো তেন্তে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ লগ পাম আন এটি মজাৰ ভিডিওৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক বাই বাই